গাইজ অলপমান আহিছোঁ মই ফুৰিবৰ কাৰণে। তো বন্ধুসকল এটা কথা শুনক, আমিতো সৰু আৰু সেইকাৰণে আপোনালোকে আপোনাৰ ছাপোৰ্ট নকৰে, অলপমান ছাপোৰ্ট কৰি দিব মোৰ চেনেলটো। যিহেতুকে মই অলপমান ধান খেত চাব আহিছিলোঁ, আপোনালোকে অলপ দেখাওঁ বলকচোন। ধান খেত দেখাওঁ আপোনালোকক। চাইছেনে আপোনালোকে ধান খেতি? চাওক, ইয়াতে মানুহ নাই, ধান মানে ৰোৱা হৈ ৰুইছে না এইকেইটা জেগাটো। আৰু ইফালে আহিছে সেই এটা মোৰ বন্ধু থিয় হৈ আছে। ইয়াতে মানে থিয় হওঁ একেবাৰে আহি কিনে শান্তি লাগে। ইয়াতে মানে আহে মাজে চবকে আহে, ইয়াতে আহি কিনে বিৰাট শান্তি লাগে, শান্তিৰ ৰাস্তা এইটো চাওক। চাইছে আপোনালোকেও? আৰু চাওকচোন একবাৰ তাতে। দেখাব নাই দে, দেখাব নাই, টেনচন নকৰিবি, দেখাব নাই। এই চাইকেলখন লৈ আহ, সিহঁতে জলদি অলপ বুলি যাওঁ যাওঁ এখন নাযায় বোলে, কি কম। এই নাচা যদি বল তলে নাযায় বোলে। ইয়াতে কিয় থিয় হৈ থাকিব লাগে? ইয়াতে কিয় থিয় হৈ থাকিব লাগে? এক থাপৰ মাৰি দিম না ইয়াতে থিয় হোৱা। এক থাপৰত দাঁতটো ঘূৰি যাব পাচোন। এই যে চাওকচোন, এনেকে ঘূৰাই দিব লাগিব। আবার বোলে এইটুকু কানে বোলে চুব লাগে বোলে, কি কম। বা বগৰী গাছ, বগৰী গাছটো ভালে আছে। বগৰী হলে আহিব লাগব। বগৰী হলে আহিবি না খাবৰ কাৰণে? মইতো আহিমে, গেৰাণ্টি আছে। গছ আছে সৰু সৰু, বগৰী খাব লাগব। মই ব্লগটো অলপমান ইয়াতে সমাপ্ত কৰিলো। আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব।